Hi guys, good morning. My video banaisu. Welcome to my channel. Eta beje 4টা to ami Vaishno devi mandirole jabole mane goi asu aru 4টা bajate. Joa planning to 3টা তে asile kintu iman ratiba kon uthibo pare. Etu karone etia aru to aponloge sai thakok. Gantu gog hokol gog. जय माता दी जय माता दी जय माता दी जय माता दी माता जी बोलते रहो जय माता जी दिल से बोलो खाना नहीं उधर वेट में बोलना माता दी जय माता दी जय माता दी जय माता दी जय माता আয়ো ৰাম হোটেলৰ পৰা চাগে 3 কিলোমিটাৰ মান খোজ কাঢ়ি লওঁ নেকি মেইন জেগাটোলৈকে এতিয়া আমি মেইন জেগাটো পাইছো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু আছে তালৈকে চাগে 15 কিলোমিটাৰ মোৰ আমি ইয়াৰ পৰা দোকানৰ পৰা লাঠি কিনি ললো 20 টকা লাঠি লৈ আপোনালোকে ইয়াৰ পৰা ঘোৰাটো যাব পাৰে ঘোৰা 2000 নে কিমান নিচিনা পাহৰি থাকিলো পালকিত আছিল 3500 আৰু প্লেনো যায় আপোনালোকে যি মৰ্জি তাতে যাব পাৰে নহলে আপুনি খোজকাঢ়ি যাব পাৰে আমি খোজকাঢ়ি গ'লো কাৰণ আচল মূলতো খোজকাঢ়িটো থাকে ন এতিয়া আহি অলপ আহিলো আৰু ভাগৰে লাগিছে ওপৰলৈ গৈ পেলাই হয় আৰু আইতা কাৰণে মই লাহে যাব অলপ বহিছো এতিয়া আমি বহিছো মানে দোকান যোৱাৰ ৰাস্তাটোত এনেকৈ আপোনালোকে দোকান ধেৰ পাব যদি খাবলৈ মন যায় খাব পাৰে আমি একোৱে নেখালোঁ গোটেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে নোখোৱাকৈ মানে মোৰ খাবলৈ মন নগ'ল অকল জুচ এটা খাইছিলোঁ একো নোখোৱাকৈ ইমান দূৰ খোজকাঢ়িলোঁ আৰু ঠাণ্ডা মোৰ পূৰা সোমালে আৰু এটা চুৱেটাৰ পিন্ধি গ'লোঁ ষ্টাইলত তাহাঁত মজা পূৰা ওলাই গ'ল পোহৰ হ'লে আৰু 6:45 হৈছে গৈ আছোঁ আৰু 1 কিলোমিটাৰ আছে বুলি কৈছে আইতাক কিন্তু মানিব লাগিব অলপ বহি দিছোঁ আইতাৰ আহিয়ে পোৱা নাই আধা মানুহ ভাগৰ লাগিছে নেকি ভাগৰ লাগিছে ভাগৰ নাই লগা মোক বাকী মানুহখিনি আহি পোৱাই নাই আমি আকৌ ৰৈ আছোঁ চবেই আইতাহঁত আইতাহঁত নাই অহা তোমাৰ ৰৈ দিছোঁ অলপ একেলগে যাওঁ আৰু কিমান দূৰ আছে বাৰু আমি মানে এতিয়া কনফিউজ হৈ আছোঁ এইটো ৰাস্তা দি যাওঁ নে এইটো ৰাস্তা দি যাওঁ এইটো ৰাস্তা মানে অলপ ওখ টাইপৰ এইটো প্লেন বুলি কৈছে
হয় নাই বাৰু এইফালে ইছ ৰাম আমাৰ আইতাক কিন্তু মানি গ'লোঁ ইমান ভৰি বিষ মই সদায় ঘৰত ভৰি মালিচ কৰি থাকিব লগা হয় কিন্তু মন্দিৰ বুলি কওঁতে মন্দিৰ মানে আমাৰ হোটেলৰ পৰাতো চাগে মই ভাবিছোঁ 20 কিলোমিটাৰ হ'ব যাওঁতে 20 কিলোমিটাৰ খোজ কাঢ়িছে এইটো বয়সত ইম্পচিবল আমাৰ কাৰণেতো কাৰণ মইতো নোৱাৰোঁ মোৰ নিজৰে ভাগৰ লাগি গৈছে আইতা হৈ পিনে ইমান খোজকাঢ়িছে মানে আইতাক মই মানি গৈছোঁ আৰু চবেই কৈ গৈছে আপুনি খোজকাঢ়ি গ'ল মানে বিশ্বাসেই হোৱা নাই কাৰো যে আইতা খোজকাঢ়ি গ'ল আমি গৈ আছোঁ কিমান দেৰি লাগে গম নাপাওঁ গৈ আছোঁ আৰু দেখা নাই মন্দিৰটো এতিয়ালৈকে আমাৰ মানুহবোৰ আহি আছে আপুনি কিবা 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 ক'ব কৈছে নেকি নমস্কাৰ আমি বৈষ্ণৱ আহি পালোহি অলপ পিছত পাম বৰ ধুনীয়া লাগিলে যাত্ৰাটো ভাগৰ লাগিলে নাই ভাগৰ লাগিছে চবৰে লাগিছে আমাৰো লাগিছে চব ৰাইজে সাহস দিছে আহি আছোঁ ইমান ধুনীয়া যাত্ৰা আকৌ আহিবলৈ মন আছে দেই কৈছোঁ আহিব আহিব ৰাইজে যিমান কয় সিমান ভয়ংকৰ নহয় আহিব কিন্তু সকলোৱে সঁচাকৈ এইফালে দেখুৱাই দিয়া ধুনীয়া তলৰ ভিউটো আইতা এখন বহাই লওঁ এইটো নতুন ষ্টাইল নি লাঠি লোৱা অলমষ্ট পাবলৈ হ'ল 3 কিলোমিটাৰ কৈছে জানো আৰু 3 কিলোমিটাৰ লাগিব চাগে পাহাৰটোতো এইখনে ওপৰ লাষ্ট ভাগৰ অলপ অলপ লাগিছে ইমানো নাই লগা মানুহে যিমান কয় আৰু বহুত ভাগৰ লাগিব বহুত দূৰ সিমান নাই লগা মানে একো খাই নাই অহা ন ৰাতিপুৱা আহিছোঁ সেইটো কাৰণে চাগে ইমান পুৰা এনাৰ্জিটো পোৱা নাই মোবাইল মন্দিৰৰ ভিতৰলৈ নিব নিদিয়ে তাত গৈ পিনে আমি লকাৰত মোবাইলবোৰ থ'ব লাগিব আৰু 1 কিলোমিটাৰ আছে বুলি কৈছে 1 কিলোমিটাৰ আছে নিচিনা লগাই নাই ইমান ওপৰলৈকে নাজানো আৰু গৈ থাকোঁ আমি এতিয়া কি কৰিম আহি পাই গ'লোঁ মোবাইল নিব নিদিয়ে